নমস্কাৰ প্ৰিয় বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো বৰ্তমান ভালে আছোঁ। মোৰ ইউটিউব চেনেল ৰ'দ ঘাইৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহত দেখিছে যে মই যোৱা কেইটামান দিন মৰাণত আছিলোঁ। মৰাণৰ এটি মুখা আৰু নাটকৰ কৰ্মশালাৰ লগত জড়িত আছিলোঁ। এই কৰ্মশালাটো আয়োজন কৰিছিলে এনি ক্ৰিয়েটিভ ষ্টুডিঅ' নামৰ এটা অনুষ্ঠানে, যিটো অনুষ্ঠানৰ লগত যোৱা 1.5 বছৰ ধৰি মই জড়িত হৈ আছোঁ। ইতিমধ্যে আপোনালোকে আগৰ ভিডিঅ'কেইটাত তাত কেনেধৰণৰ ৱৰ্কশ্বপ হৈছিলে বা মই তাত থকাৰ দিনকেইটাত ক'ত গৈছিলোঁ এনেকুৱা ভিডিঅ' কিছুমান দিছিলোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম একেবাৰে শেষৰ দিনাৰ কিছু অভিজ্ঞতা। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে কি কৰিব লাগেতো জানেই। তথাপিতো কৈছোঁ, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আচলতে শেষৰ দিনা একদম টেনশ্যন আৰু ভয়ত মোৰ একেবাৰে অৱস্থা নাইকিয়া হৈ আছিলোঁ। তাতে থকা বহুতে কৈছিলে যে আজিও এটা ভিডিঅ' বনোৱা। মই বনাবলৈ আগবাঢ়িছিলোঁ, কিন্তু ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। আহক প্ৰথমতে আমি সেই ভিডিঅ'টো চাই লওঁ। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আচলতে ভিডিঅ' এটা বনাম বুলি সাহস গোটাব পৰা নাছিলোঁ, কিন্তু ইয়াতে আহিলোঁ যেতিয়া সকলোৱে কৈছে ভিডিঅ' এটা বনাব লাগে, তো সেইকাৰণে ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে কি কৰিব লাগে সেইটো জানেই। তথাপিতো কৈছোঁ, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত ৰ'দ পৰি আছে, তো বলক ভিডিঅ'লৈ সোমাই যাওঁ আমি। মইতো আহি পাই গ'লোহি অলৰেডি। অলপ ভিতৰত কি হৈছে দেখাম। আজি নাটক ষ্টাৰ্ট হৈ গ'ল ফাইনেলি। 20 দিন মৰাণত আছিলোঁ, ৱৰ্কশ্বপ দিছিলোঁ। কি দিব পাৰিলোঁ মই নাজানো, সেইবোৰ পাঠ কৰি আছে। তো কি দিব পাৰিলোঁ নাজানো। 20 দিনত তো আজি ফাইনেল শ্ব'টো ষ্টাৰ্ট হ'ব, আৰু বেছি দিন নাই। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এইবিলাক দেখিছে, এইবিলাক ছাত্ৰ ছাত্ৰীসকলে নিজে লিখিছে। ৱৰ্কশ্বপৰ সময়ত লিখিছিলে এইখিনি, আৰু ইয়াতে ভিতৰলৈ যোৱাৰ আগত বাহিৰতে এইখিনি লগাই দিয়া হৈছে। তেওঁলোকে দেখিছে, তেওঁলোকে ক্ৰাফ্টৰ কামো কিবা কিবি কৰিছিলে, সেইখিনিও লগাই দিয়া হৈছে ধুনীয়াকৈ। আৰু তেওঁলোকে যি মুখা বনাইছিলে, মুখাসমূহো লগাই দিয়া হৈছে ইয়াতে। ইয়াত লগাই দিয়া হৈছে মুখাসমূহ। এনেকৈ লগোৱা হৈছে যাতে দৰ্শকসকল আহোঁতে এওঁলোকৰ যিখিনি এক্সট্ৰা টেলেণ্ট আছে সেইসমূহ দেখি যায়, যাতে সেই হিচাপতে বাহিৰতে লগাই দিয়া হৈছিলে এইখিনি। অলপ ভিতৰলৈ সোমাই যাওঁ। এইখিনি ৰেডি হৈ আছে, মেকআপ কৰি আছে পূৰা। কেনেকুৱা লাগিছে? ডিগ্ৰীত মেকআপ কৰি আছে। ৰেডি নে পূৰা? ৰেডি। এইফালে চুম্বাই মেকআপ কৰি আছে এগৰাকী। চুম্বা এইফালে চাই দিয়ক। তো সকলো ৰেডি হৈ আছে, ব্যস্ত হৈ আছে পূৰা। কিছুমানৰ মেকআপ কৰা হৈছে, কিছুমানৰ নাই হোৱা। এইকেইটা কেনেকুৱা লাগিছে? তো পূৰা ৰেডি। বেক ষ্টেজত অলপমান আছে। কি হয় নাজানো, বেয়া ভয় লাগি আছে। আজি নাটকৰ ছেটৰ নামত অকলে বকুল জোপাই আছে। নাটকখনৰ নাম মাৰ্ফত বকুল তল, আৰু এইটো বকুল তল জোপা। আজিতো কাম দেখিছে কিমান চিঞৰ বাখৰ। ইয়াত আছিল নাটকৰ আগমুহূৰ্তৰ কিছু দৃশ্য। ল'ৰা ছোৱালীসকলে মুখা শিল্পৰ কৰ্মশালাও যিহেতু লৈছিল, তাতে তেওঁলোকে মুখা যি বনাইছিল সেয়া আমি নাটক চাবলৈ অহা ৰাইজে যাতে দেখা পায় সেইবাবে সন্মুখতে আঁৰি দিছিলোঁ। আৰু তেওঁলোকে কোনোবাই গল্প লিখিছিল, কোনোবাই সাধু লিখিছিল, কোনোবাই কবিতা লিখিছিল, আৰু তেওঁলোকৰ কিছুমান ক্ৰাফ্টৰ কাম কৰিছিল। সেইবিলাকো যাতে নাটক চাবলৈ অহা ৰাইজে দেখা পায়, সেইকাৰণে নাট্য মন্দিৰৰ সন্মুখতে আমি সেয়া লগাই দিছিলোঁ, যাতে ভিতৰলৈ যাওঁতেই সেইসমূহ দেখা পায়। অৱশেষত নাটকখন হ'লগৈ। গতিকে আহক নাটকখনৰ কিছু ফটো আৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ, যিখিনি মোৰ লগত আছিলে। যিহেতু মই নিজে ভিডিঅ' বা ফটো মৰা নাছিলোঁ, যিখিনি ফটো বা ভিডিঅ' ইতিমধ্যে মোৰ লগত আহিছে, কোনোবাই ভিডিঅ' কৰিছিলে, কোনোবাই ফটো মাৰিছিলে, আহিছে, মই সেইসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। গতিকে আহক আমি সেই নাটকখনৰ ভিডিঅ' আৰু কিছুমান ফটো চাই লওঁ।
বিধাতায় সাজিলে তোমাৰ কৰিম চকুতি চমক মিলা বিজুলিৰে গোলাপ কোমল পাহিতি এই চমকৰ ধমক লাগি তুমি মৰে মন মনা তুমি বিধাতায় সাজিলে তোমাৰ কৰিম চকুতি মনা তুমি বিধাতায় সাজিলে তোমাৰ কৰিম চকুতি ডাঙৰ ছোৱালীকেইটা একদম পুৰা সাজিছে আৰু তাইক
নাটকখন যদিও মই পৰিচালনা কৰিছিলোঁ, এই পৰিচালনাৰ ক্ষেত্ৰত নাট্যকাৰ পবিত্ৰ ৰাজখোৱা, মোৰ বন্ধু দণ্ডিত শইকীয়া, তেওঁলোক দুজনে বহুত সহায় কৰিছে। আৰু এনিক্ৰিয়েটিভ ষ্টুডিঅ'ৰ আটাইখিনি মেম্বাৰ কামিনীদা, কিশোৰ, দিগ্বিজয়, বাবলু, নগাঁৱৰ পাইছে বাবলু এজন বাস্তৱ বুলি আছিলে, আৰু পুনীত, নীলোৎ, পল সকলোৱে ইমান ধুনীয়াকৈ সহায় কৰিছে, ইমান ধুনীয়াকৈ ছাপোৰ্ট দিছিলে। মই নাটক হোৱাৰ আগমুহূৰ্তত বা নাটকৰ দুদিনৰ আগৰ পৰা মই একদম অস্থিৰ হৈ আছিলোঁ যে নাটকখন কি হ'ব, ভয় খাই আছিলোঁ। কাৰণ মোৰ অভিভাৱকসকল আৰু যি এনিক্ৰিয়েটিভ ষ্টুডিঅ'ৰ যিসকল মেম্বাৰ ইমান সক্ৰিয়ভাৱে লাগি আছিলে কাম কাজত, মই তেওঁলোকৰ সেই বিশ্বাসটো ৰাখিব পাৰিম নে নোৱাৰিম, বা নাটকখন ভাল হ'বনে নহয়, এখন সফল নাটক হ'বনে নহ'ব, সেই সম্পৰ্কে বহুত ভয় পাইছিলোঁ। গতিকে এই ভয়টো আঁতৰাবলৈকে হওক বা ডিৰেকশ্যনৰ ক্ষেত্ৰতে হওক ইমান ধুনীয়াকৈ মোক ছাপোৰ্ট দিছিলে গোটেইখিনি মানুহে এনিক্ৰিয়েটিভ ষ্টুডিঅ'ৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। আৰু এই শিশুসকলৰ যি একাগ্ৰতা, উদ্যম নোহোৱা হ'লে চাগে এই নাটকখন সফল নহ'লহেঁতেন। গতিকে মই পুনৰবাৰ সেই কণমানি শিশুসকলক বহুত এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাটক শেষ হ'ল আৰু তাত উপস্থিত থকা দৰ্শকেও খুব ভালদৰে নাটকখনে আঁকোৱালি ল'লে। শেষৰ দিনা মোক ইমান মৰম দিলে, মই সঁচাকৈ এই কথা কেতিয়াও পাহৰিব নোৱাৰিম। মই কি শিকানো নাজানো, মই মোৰ অভিজ্ঞতা কথা এই যে কাম কৰিলোঁ 54টা ল'ৰা ছোৱালীক লৈ, মোৰ যিখিনি শিকা আছিল, মই যিখিনি জানিছিলোঁ তেওঁলোকক দিছিলোঁ, কিন্তু তেওঁলোকৰ পৰাও বহুত জানিবলগীয়া কথা আছিল, সেইখিনি জানিলোঁ। ভৱিষ্যতে মই যদি আৰু কাম কৰোঁ এই ক্ষেত্ৰত এই অভিজ্ঞতাই মোক যথেষ্টখিনি সহায় কৰিব। কেতিয়াও অকলে কাম এটা কৰিব নোৱাৰি, সেই কথা সকলোৱে জানে, আৰু ময়ো কেতিয়াও অকলে কৰা নাছিলোঁ কামটো। মোৰ লগত প্ৰত্যেকজনে সহায় কৰিছিল, আৰু সেই সঁহাৰি মই কেতিয়াও নাপাহৰোঁ এনিক্ৰিয়েটিভ ষ্টুডিঅ'ত। সদায় মনত ৰাখি যাম, মই যেতিয়াই কাম কৰোঁ সদায় তেওঁলোকৰ কথা মনত ৰাখিম। আৰু মই বৰ্তমানলৈকে দুটা গ্ৰুপৰ লগতে জড়িত আছোঁ, এনিক্ৰিয়েটিভ ষ্টুডিঅ' আৰু দেখা হওক নহৰ লগত মই প্ৰথমতে জড়িত আছিলোঁ, আৰু দেখা হওক নহৰ পৰাই মোৰ এই নাটকৰ যাত্ৰা আৰম্ভ হৈছিলে। গতিকে এনিক্ৰিয়েটিভ ষ্টুডিঅ'ৰ লগতে মই দেখা হওক নহকো এটা ধন্যবাদ দিব লাগিব, কাৰণ তেওঁলোকে উলিয়াই ননা হ'লে চাগে মই আজি এই কামটো কৰিব নোৱাৰিলোঁ হয়, মৰাণত গৈ 20 দিন এটা ৱৰ্কশ্বপ দিব নোৱাৰিলোঁ হয়। ৱৰ্কশ্বপটোত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলেও বহুত বেছি সহযোগিতা আগবঢ়াইছিলে। গোটেই সামগ্ৰিকভাৱে কামটো কৰি নিয়াত, ৱৰ্কশ্বপটো চলাই নিয়াত বা শেষৰ অনুষ্ঠানটো চলোৱাত, গোটেই কামটো সৰ্বাংগ সুন্দৰ হ'বৰ কাৰণে অভিভাৱকসকলেও বহুত বেছি কষ্ট কৰিছিলে। তেওঁলোককো এটা ধন্যবাদ জ্ঞাপন কৰিব লাগিব। লগতে মই তাত যাৰ ঘৰত আছিলোঁ, খুৰা-খুৰী আইতা, তেওঁলোকে মোক ইমান ধুনীয়াকৈ সহযোগিতা কৰিছিলে। মোৰ খোৱা লোৱাত, থকা খোৱাত ইমান ধুনীয়াকৈ, মই ভালকৈ খাইছোঁ নে নাই খোৱা, শুইছোঁ নে নাই খোৱা ইত্যাদি কথাত ইমান ধুনীয়াকৈ মোৰ খেয়াল ৰাখিছিলে যে মোৰ গাৰ্জেন যে নাছিল উপস্থিত তাত, মই যে অকলে আছিলোঁ তাত, মই তেতিয়াও ফিল কৰা নাছিলোঁ। তেওঁলোকে মোক বহুত ছাপোৰ্ট দিছিলে। আৰু এনিক্ৰিয়েটিভ ষ্টুডিঅ'ৰ যিসকল সদস্য তেওঁলোকৰ কথা কৈতো শেষে নহ'ব। সেই সময়ছোৱাত মোক ইমান বেছি ছাপোৰ্ট দিছিলে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ইমান ধুনীয়া এটা অনুষ্ঠানত মোক অংশগ্ৰহণ কৰিবলৈ দিয়াৰ বাবে পুনৰবাৰ এনিক্ৰিয়েটিভ ষ্টুডিঅ'ৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই নিজেও এনিক্ৰিয়েটিভ ষ্টুডিঅ'ৰ মেম্বাৰ, তথাপিতো বাকী সকলোকে ধন্যবাদ দিয়াটো মোৰ প্ৰয়োজন আছে এই মুহূৰ্তত। গতিকে সকলোকে ধন্যবাদ। আচলতে শেষৰ দিনাৰ কিছু ভিডিঅ'ৰ ফটো দিয়াৰ উদ্দেশ্যে এই ভিডিঅ'টো বনাইছিলোঁ আৰু শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ যে মোৰ মনৰ কথা তাত গৈ কেনেকুৱা লাগিল, তাত কি পালোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিল। বেয়া লগাটো একো নাই, বহুত অভিজ্ঞতা গোটালোঁ আৰু তাৰ মানুহবিলাকো বহুত ভাল আছিলে। মোৰ বেয়া লগা একো কাৰণ থাকিবই নোৱাৰে তাত। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱা প্ৰত্যেকজন দৰ্শকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে মৰম দি যাব, মোৰ ভিডিঅ'সমূহ চাই যাব, আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে আজিলৈ